শুভেচ্ছাৰ শ্ৰদ্ধা জনাইছোঁ। কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় সাংবাদিক বন্ধুসকল, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ মান ডাঙৰীয়া, বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈ আজি শুভ দিনটোত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শক আমি সকলোৱে শ্ৰদ্ধা কৰিব লাগিব আৰু শ্ৰদ্ধা কৰি অহাৰ বাবেই আমি এই শুভক্ষণত উপনীত হৈছোঁ। আৰু এই প্ৰেছ ক্লাবৰ যি উদ্যোগ, যি মহান প্ৰচেষ্টা, এই প্ৰচেষ্টা যাতে আহিবলগীয়া দিনলৈকে থাকি যায়, তাৰ কাৰণে আমি জাতীয় বিদ্যালয় কাকপথাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকে যি কাম কৰি আছে কাকপথাৰ অঞ্চলটোৰ বাবে, কাকপথাৰ জনসাধাৰণৰ বাবে যি কষ্ট কৰি আছে, সঁচাকৈ শলাগ ল'বলগীয়া। তেওঁলোক হৈছে দেশৰ প্ৰহৰী, শিক্ষক শিক্ষয়িত্ৰীসকল যেনেকৈ সমাজৰ মেৰুদণ্ড, ঠিক তেনেকৈ সংবাদ জগতত যিসকল ব্যক্তি কষ্ট কৰি আছে, অহৰহ চেষ্টা কৰি আছে সকলো ক্ষেত্ৰতে সৰ্বাংগীন দিশত, গতিকে তেওঁলোকৰ প্ৰচেষ্টা খুব প্ৰশংসনীয়। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যি আদৰ্শ দেখাই গৈছে, সেই আদৰ্শবিলাক যাতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলেও ভৱিষ্যতৰ দিনত প্ৰতিটো ক্ষেত্ৰতেই তেওঁলোকে মনত ভৰাই লয় আৰু তেওঁলোকে আগবাঢ়ি যায়, তাৰে কামনা কৰিছোঁ। এই মধুৰ ক্ষণত মই সঁচাকৈ পুনৰবাৰ শলাগ লৈছোঁ তেওঁলোকৰ এই পদক্ষেপ। আহিবলগীয়া দিনতো এনেধৰণৰ বিভিন্ন কাৰ্যসূচী লৈ যাতে অঞ্চলটোক আৰু অকণমান আগবঢ়াই লৈ যায়, তাকে কামনা কৰি মই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।